मैं प्रथम अपना मीडियाসকলক मैं धन्यवाद दिसो कारण আজি प्रोग्रामत आहा बहुत मोर माने बहुत ভাল লাগিছে कारण बहुत इमान दिन बहुत कष्टके काम करी आसिल हे कारणे আজি कष्ट करी पेलाय আজি मूलखुटिলৈ घूरी आइसो हे मूलखुटि घूरी आहि पेलाय আজি आमार आदिवासी जनगोष्ठी आमाक यात वेलकाम प्रोग्राम এটা राखिছে यात आहार कारणे बहुत ভাল লাগিছে हे कारणे माने आमार यात जिमान आदिवासी जनगोष्ठी यात आहिছে सबक मैं मीडिया जोगेदी मैं धन्यवाद दिसो लगते मैं एटुए कब विचारिছো कारण आमी एटुए कब विचारिছো जे जाते जेखन आमार आदिवासी वेलफेयर एंड डेवलपमेंट काउंसिल जेखन सरकारे आमाक गठन करि दिसे हेड काउंसिल লৈ পেলাই যাতে আমি आमार आदिवासी जनगोष्ठीर ভাল काम करिब पारिम हेतु आमार आशा আছে এটা আপনি যেহেতু শিক্ষিকারী হিসাবে আদিবাসীসকলৰ উন্নয়নৰ বাবে কি ক'ব আপনি मैं एटुए कब विचारिছো कारण जेहेतु सरकारे इमान दिन बছৰৰ পিছত आमार बीजेपी सरकार थाकार कारणे और लगते आमार हिमंत डॉक्टर हिमंत विश्व शर्मा सीएम थाकार कारणे आमी आदिवासी আজি चुक्ति सक्षम হৈছে সেই কারণে मैं सीएम सारक बारे बार धन्यवाद बहुत धन्यवाद दिसो कारण यार थाकार कारणे आमी অসমত आदिवासी সুকীয়া এটা পৰিচয় आदिवासी পালো লগতে আমি ইয়াত অসমত আমি নিজৰ ভাষাত স্কুলত পঢ়িবৰ কাৰণে আমি অধিকাৰ পালো লগতে আমাৰ এই এডব্লিউডিসি ইটো লৈ পেলাই আমাৰ অসমৰ যেহেতু বিজেপি सरकार চলি আছে বিজেপি सरकार যাতে আমাৰ এডব্লিউডিসি কাউন্সিলৰ যিমান আমাৰ চেয়ারম্যান আছে সিএম আছে আর সকলে ইএম আছে ইহঁতক সহায় কৰে যাতে যেন এই এডব্লিউডিসিৰ কাউন্সিলত যিমান ইএম বিলাক আছে সবকে সহায় কৰি পেলাই যাতে আমাৰ জাতিৰ কাৰণে আমি ভাল এটা ডেভেলপমেন্ট কাম কৰিব পাৰিম কাৰণ আমি বহুত পিছপৰা জাতি আদিবাসী শিক্ষাৰ ক্ষেত্ৰত বহুত পিছপৰা কাৰণ আমাৰ অসমত যিমান কাৰণ বহুত বেকওয়ার্ড জায়গা আছে আমার আদিবাসী সাঁওতাল সকল বহুত মানে কিছুমান বেকওয়ার্ড জায়গাত আছে কিছুমান এনেকা রাস্তা ঠিক নাই যাতে সেই কাউন্সিল যোগেদি যাতে আমার সেইখন আদিবাসী গাঁৱত যাতে রাস্তাখন ভাল হয় সেইটো মই অসম সরকার আর আমার ইডব্লিউডি সির কাউন্সিলর ইএম সকলক আর সিএম সকলক সবক মানে আহ্বান কৰিছো যাতে সেই ইহঁতক হৈ ফেলে যাতে আমাৰ আদিবাসীৰ কাৰণে ভাল কাম কৰে সেইটো মই দাবী জনাইছো আমাৰ কাৰণ ইমান আজি 2030 যিখন চুক্তি হৈছিল ইয়াত 17 বছৰ যিখন চৰকাৰ আছিল কাৰণ আজি যিখন ব্ৰিটিছত কাম কৰিব লাগিছিল সেইখিনি আজি কাম কৰি দেখা নাপালো कारण 17 বছৰত যিখিনি কৰিব লাগিছিল 3 ভাগত আজি 1 ভাগ কৰিছে 2 ভাগে কৰা নাই সেই কাৰণে আমি মানে চেষ্টা কৰি আছো কাৰণ ব্ৰিটিছত আকৌ আমাৰ ইয়াতকে ডাঙৰ এটা ওয়েলকাম প্ৰগ্ৰাম প্লানিং চলি আছে নৱেম্বৰ লাষ্ট মানত হ'ব প্ৰগ্ৰামখন আকৌ লগতে আমাৰ আপাৰ আসামত ধেমাজি ডিস্ট্ৰিক্টত জোনাই অক্টোবর লাস্টত আমি প্লানিং করেছে প্রোগ্রামের কারণে যাতে আমি বিজেপি সরকার নেক্সট বার যাতে আরো আনিব পারি সেই কারণে আমি আমার যিমান আদিবাসীর বুদ্ধিজীৱীবিলাক আছে সবৰ লগত আমাৰ আলোচনা ডিসকাস চলি আছে আদিবাসী ওয়েলফেয়ার ডেভেলপমেন্ট কাউন্সিলে আপোনালোকৰ এতিয়া যেহেতু ব্ৰিটিছে 3টা ৰাজনৈতিক দল আছে 3টা ৰাজনৈতিক দলৰ ভিতৰত কোনটো দলৰ লগত আপোনালোকে সমৰ্থন কৰে मैं ये कब विचारिছো যে আমার যেহেতু 75 বছৰৰ পিছত আজি বিজেপি আমার আদিবাসী নামখন পৰিচয় পালো অসমত সেই কারণে আমি বিজেপি সরকারক সাপোর্ট করিম আর নিশ্চয় বিজেপি সরকারের কারণে কাম কৰি যাম আমি কারণ ব্রিটিশত আমাক সময় নালাগে এটো আমি বাৰে বাৰ কৈ আছো কারণ বহুত বুদ্ধিজীৱীৰ লগত আমি বহি আছো আর অলরেডি আমি ভিতৰত প্লানিং কৰিছো নৱেম্বৰ লাষ্টত আমাৰ ব্রিটিশত ওয়েলকাম প্রোগ্রাম ডাঙৰকে হ'ব এই প্রোগ্রাম হোৱাৰ পিছত ইলেকশন ওচৰে যিমান আমাৰ ব্রিটিশত বেলেগ দলত যিখিনি আমাৰ আদিবাসী বিলাক কাম কৰি আছে ইলেকশন আগে সব আমাৰ আদিবাসী সেইটো দল ত্যাগ কৰি পেলাই আমাৰ বিজেপিত যোগদান কৰিব সেইটো একদম অলৰেডি একদম 100% আমাৰ খাটাং আছে যেহেতু আমি কিছুমান বুদ্ধিজীৱীৰ লগত আলোচনা কৰিছো আৰু যে কেইটা পাৰ্টিৰ লগত কাম কৰিছো সেই কেইটাৰ লগত আমি আলোচনা কৰিছো সিহঁতে বিজেপিত যোগদান কৰিব ইলেকশন আগে
এইটোৱে ক'ব বিচাৰিছোঁ যিহেতু এই ফুলবাৰী গাঁৱত বিশ্বনাথ ডিষ্ট্ৰিক্ট ফুলবাৰী গাঁৱত যিহেতু আমাৰ ইয়াত যেইকেইটা আমাৰ ফুলবাৰী গাঁৱত শ্বহীদ হৈছে সেইকেইটা আমাৰ যিহেতু সিহঁতৰ শ্বহীদৰ কাৰণে আজি আমি এই কাউন্সিলখন চুক্তিখন সক্ষম হৈছে সেইকাৰণে মই AWDCক আৰু অসম চৰকাৰক বাৰে বাৰে মই আহ্বান জনাইছোঁ যাতে এই শ্বহীদ যিখিনি শ্বহীদ হৈছে শ্বহীদ বিধি যোনখিনিত আছে সেইখিনিত যাতে ফুলবাৰী গাঁৱত এই আমাৰ যেইকেইটা শ্বহীদ হৈছে সেইকেইটাৰ নামত যাতে ডাঙৰ এটা শ্বহীদ ভৱন যাতে চৰকাৰে প্ৰদান কৰে সেইটো চৰকাৰৰ তাত মই আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ। এতিয়া শ্বহীদসকলৰ কাৰণে শ্বহীদ হোৱা ঘৰৰ বিষয়ে কিবা একালীন সাহায্য আগবঢ়াইছে নেকি চৰকাৰে? যিহেতু আমাৰ একৰ্টত আছে এইটো ইমান মানে একৰ্টত মই কিমান বা আছে তথাপি আগবঢ়াইছে কাৰণ যেইকেইটা শ্বহীদ পৰিয়াল সেইকেইটা চৰকাৰে কিবা এটা মানে প্ৰদান কৰিব সেইটো আমাৰ আশা আছে যিহেতু চৰকাৰে নিজেও কৈছে কোনো হিচাপে চুক্তি আছে নেকি? শ্বহীদ পৰিয়ালবিলাকৰ আমাৰ চুক্তি আছে যে পুনৰ সংস্থাপন দিব বুলি মোৰ আশা আছে আৰু কৰিব মানে চৰকাৰে। আৰু এইটো ক'ব বিচাৰিছোঁ যিহেতু আমাৰ ইয়াত 2014 23 ডিচেম্বৰ যিখন আমাৰ এই ফুলবাৰী বিশ্বনাথ ডিষ্ট্ৰিক্ট ফুলবাৰী গাঁৱত যিখন বড়ো আৰু আদিবাসী চাওতাল যিখন গোষ্ঠী সংৰক্ষণ হৈছিল যাতে যেন মই এইটোৱে ক'ব বিচাৰিছোঁ আমাৰ AWDC কাউন্সিলৰ পৰা আৰু লগতে অসম চৰকাৰৰ পৰা দুই চৰকাৰ মিলি পেলাই যাতে আমাৰ যেইকেইটা এই ফুলবাৰীত শ্বহীদ হৈছে এই শ্বহীদ পৰিয়ালে যাতে পুনৰ সংস্থাপন ব্যৱস্থা কৰে যেন মই চৰকাৰৰ তাত আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ।